ভাবি আছিলোঁ যে বুটলা আঞ্জা চিৰিজটোত মই কঁঠালৰ মুচিটো বনাওঁ নে নবনাওঁ বা তথাপিতো ভাবিলোঁ যে এইটোতো আমাৰ ঘৰতে আছে ঘৰৰ গছৰ পৰাই ছিঙি অনা বুটলি অনা তো সেয়াই ভাবিলোঁ নাই এইটো ভিডিঅ' আজি মানে বনাওঁ আৰু ইয়াতে কঁঠালৰ মুচি তো ইয়াৰ প্ৰথমতে আইতাই কঁঠালৰ মুচিখিনি মোক ধুনীয়াকৈ কাটি দিলে মই বাৰু কাটা নাই কাৰণ হাতত এঠা লাগে যে তাৰপাছত এইখিনি বইল হ'ব দিলোঁ হালধি আৰু নিমখ দি তাৰপাছত এইফালে মই বনাব লৈছোঁ এতিয়া মানিমুনি ভেদাইলতা আৰু নৰসিংহৰে মাছ আৰু এইটোতো সকলোৱে জানে একদম সহজ প্ৰচেছ তো তেনেকৈ একদম পনীয়াকৈ বনাইছোঁ মই পনীয়া হ'লে খাই ভাল পাওঁ ৰসটো পি খাবলৈ ভাল লাগে আৰু এতিয়া মই বনাব লৈছোঁ কঁঠালৰ মুচিখিনি অকণমান মাংসৰ নিচিনা বনালে ভাল লাগে এতিয়া তেল অকণমান সৰহকৈ দিছোঁ পিঁয়াজো সৰহকৈ দিছোঁ আৰু জমনি কথা কি জানেনে আমাৰ ঘৰত আজি বিলাহী নাই তো সেইকাৰণে মই অকণমান টমেটো কেচাপ ইউজ কৰিছোঁ কিন্তু খাবলৈ যে কেনেকুৱা টেষ্টি হৈছিলে এনেকুৱা লগাই নাই যে টমেটো কেচাপ ইউজ কৰিছোঁ তেনেকৈ আজি মই বুটলা আঞ্জা চিৰিজৰ এইখন থালি তৈয়াৰ কৰিলোঁ আশা কৰোঁ ভাল পালে ভিডিঅ'টি যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ এটা নতুন ভিডিঅ'তে লগ পাম